নমস্কাৰ বন্ধুসকল। এয়া মই চব্জি খোৱা কল দিছোঁ গাহৰিক। মানে একচুৱেলি কি হয়, ইহঁতে দিনত বহুত উৎপাত কৰি থাকে। ৱালৰ ওপৰত উঠি কিনি বেৰ চেৰ ভাঙি থাকে, কিবা কিবি কৰি থাকে। সেইটোৰ কাৰণে এই কলটো দিছোঁ। চব্জি খোৱা কল হয়, কাঁচকল যিটো হয় এইটো দিছোঁ। ইহঁতে খাই কিনি বহুত ভাল পায় আৰু যিহেতু কোনোবা গাহৰিক যদি হাগনি হ'লে, পাতলা পায়খানা হ'লেও এইটোও কাম কৰিব। এই কলগছটো কলটো পাতলা পায়খানা হ'লে সেইটোও কাম কৰিব। বহুত ভাল পায় আৰু আপোনালোকে দেখা পাই আছে কেনেকৈ খাই আছে। ই বহুত কাজিয়া কৰি খাই থাকে। এইটো চাওক, ইমান ধুনীয়াকৈ খায় ইহঁতে আৰু বহুত ভাল পায়। মানে ইহঁতে খালে চাওক কিমান ধুনীয়াত খাই আছে। এইটো দেখিছে, সিও খাই আছে আৰু সৰু সৰু পোৱালীবিলাকো খাই আছে। এইটো চাওক, সেইজনীও খাই আছে। ইয়াৰ পোৱালি আছে, ইয়াত ভালকে খায় আৰু মানে উৎপাত বেছি কৰি থাকে। ইহঁতে দানা যিমান দিলেও উৎপাতটো কৰি থাকে। সেইটোৰ কাৰণে মানে এইটো অলপ ইহঁতক এইটো আনি কিনি দিছোঁ। গাহৰিক যদি হাগনি হ'লেও এইটো ঠিক কৰে। এইটো কলটো বহুত ভাল হয়। চাওক কিমান স্পীডত খাইছে ই। এইটো আমাৰ ফাৰ্মৰ ডন হয়। যা চাওক কিমান ধুনীয়াকৈ খায় ইয়াত। মানে কিবা হ'লেও এটা দিবই লাগিব, মানে ধৰক না কেতিয়াবা কেতিয়াবা। আজিৰ ভিডিঅ'টো ইমানতে ৰাখিলোঁ বন্ধুসকল, ধন্যবাদ।